তো গাইজ ফাইনেলি লগ পাই গ'লোঁ এছিবিদাক ফাইনেলি ৰবিদাক লগ পাই গ'লোঁ হে গাইজ ৱেলকাম বেক টু মাই নিউ ভিডিঅ' চ' গাইজ বহুত দিনৰ মূৰত ভিডিঅ' শ্বুট কৰি আছোঁ মোৰ লগত আছে দাদু আৰু পৰিস্মিতা আৰু আমি তিনিও যাই আছোঁ এঠাইত আৰু কলৈ যাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব তো বলক আমাৰ লগত আৰু এটা আহি আছে সীমান্ত মই একেলগে গুচি যাম আমি বৰ্তমান মেডিকেল কলেজৰ পাছৰ পাহাৰখনৰ ওপৰেদি যাই আছোঁ আৰু সিপাৰে যাম আৰু পাছফালে আহিছে পৰিস্মিতা আৰু দাদু আৰু এইটো সীমান্ত অলপ আগে আহি পেলাই বহুত দেৰি কৰি পেলাই এক্টিভিটা লগা আহিছে গাই সীমান্ত সোণাৰ ঘড়ী পিন্ধিছি কেইটকা লৈছে এইটোত এই বাপৰে কিমান দূৰত ঘূৰি আছোঁ মই নিজৰে সন্দেহ হৈছোঁ সীমান্তই নে গাইছ আমি গোটেইকেইটা আহিছোঁ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ'ত কাৰণ ৰবি শৰ্মাদাৰ এখন মোক্স নামৰ ফিল্ম আহি আছে তো তাৰে আজি মুহূৰ্তত আছে গাইছ আপোনালোকক জনাব পৰাই নাই আৰু ভিডিঅ' বহুত দিন আপলোড কৰা নাই ৰবি শৰ্মাদাৰ যোনখন মোক্স নামৰ চিনেমাৰ মুহূৰ্তত গ'ল 11 তাৰিখে তো আপোনালোকে নিউজত পাইছে কিজানি সেইখন চিনেমাৰ মই ষ্টৰি বৰ্ডিঙৰ কাম কৰি আছোঁ অকল মই কৰা নাই মোৰ লগৰজনো কৰিছে দাদু দেৱাৰ্চি বৰ্মন দুয়ো মিলি কৰি আছোঁ তো 11 তাৰিখে মুহূৰ্তত গোটেই টিমটোকে ইনভাইট দিছিল আমিও গ'লোঁ আমাৰ লগতে ইহঁত দুটাও গ'ল তো ভালেই লাগিল সিমান্ত হাই তো এতিয়া আমি ভিতৰলৈ যাওঁ তো গাড়ী পাৰ্ক কৰিলোঁ তো বলক বিহাত চক্ৰৱৰ্তীকো মঞ্চলৈ আহি আমাৰ বন্তি প্ৰজ্বলন সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ গাইছ আমি ইয়াতে হলত বহি আছিলোঁ ভাষণ শুনি আছিলোঁ কোনোবা আমি ভাষণ দি আছে ইণ্টাৰেষ্টিং কথা এইটোৱে যে হঠাৎ বলিউড ছুপাৰষ্টাৰ শৰৎ সাক্সেনা আহি পেলাই উপস্থিত হ'ল আমি এক্সপেক্টে কৰা নাছিলোঁ বলিউড ছুপাৰষ্টাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত আহিব আৰু এক্টিং কৰিব আগতেও কৰিছে ন' ডাউট কিন্তু মই লাগ পোৱা নাছিলোঁ আকৌ বলিউড ষ্টাৰ প্ৰথম শৰৎ সাক্সেনাকে লাগ পালোঁ বহুত পুৰণা এক্টৰ বহুত কেইখন ফিল্মত কাম কৰিছে অলপ ভিলেন ৰোলটো বেছিকৈ কৰে আৰু ফটো উঠিলোঁ আৰু গম পালোঁ যে এই চিনেমাখনতো কৰিব আমি গম পোৱা নাছিলোঁ যেতিয়া মানে ষ্টৰি বৰ্ডৰ কাম কৰি আছিলোঁ ষ্টৰি বৰ্ডৰ তো আমাক কোৱা নাছিল আমাক ষ্টৰিবোৰৰ আধা কৈ থাকে তাৰে ওপৰতে বনাব লাগে তো গোটেইটো নকয় ন তো সেইদিনাহে গম পালোঁ যে বলিউড ষ্টাৰো এই যোনখন মোক্স নামৰ চিনেমা আহিছে তাতে এক্টিং কৰিব তো ভালেই লাগিল লগ পাই একদম সহজ সৰল মানুহ इन कहानियों की जो पिक्चरें बनती हैं इस प्रकार की जो कहानी है ये आंखों में आंसू आते हैं ऐसी कहानी सुनने से और ऐसी पिक्चरों को ऐसी कहानियों को देखने के लिए जो ऑडियंस होती है वो एक बार नहीं बार बार जाती है ये उस प्रकार की कहानी है उस तरीके की कहानी है और इसमें दोस्ती भी है प्रेम भी है देश के लिए प्रेम भी है और ये भी दिखाया गया है इसमें ये एक तरीके से सोल्जर्स की भी कहानी है इट्स पसिबल অসমত এই ধৰণৰ ছবি কৰাটো সম্ভৱ আৰু তাৰ সেই তাৰ আৰু মোৰ যিটো আমাৰ কম্বিনেশ্যন আছে সেই কম্বিনেশ্যনটোৰ পৰাই মই আজি এম শব্দটো এম মানে আমাৰ লাইফত বহুত ইম্পৰ্টেণ্ট দেই এম ফৰ মানি এইটো নহয় মা মানি আছে চাগে চিনেমাৰ আমাৰ ইণ্ডাষ্ট্ৰী ৰিভলভছ এৰাউণ্ড ফান মানি এভৰিথিং বাট মা আৰু মোক্ষ মহানতী মোৰ লাইফত বিশেষ এটা পাৰ্ট প্লে কৰে কাৰণ মই আকৌ অসমলৈ আহিবলগীয়া চান্সটো পালোঁ থ্ৰু মোক্ষ চ' মোক্ষ ৰক্স এনেকৈ ভাষণ শুনি আছিলোঁ আৰু হঠাৎ মোৰ নামটোৰ মোৰ লগৰটোৰ নাম এনাউন্স কৰি দিলে তাৰপিছত আমি ষ্টেজত গ'লোঁ তো ভালেই লাগিল গোটেই ডাইৰেকশ্যনৰ টীমটো আছিলে তাত ষ্টৰি বৰ্ডৰ যে কামটো কৰিছোঁ এই কামটো দিয়াৰ কথা ৰবি শৰ্মাদাই 1.5 বছৰ আগতে কৈ থৈছিল যেতিয়া ৰঘুপতিৰ ফ্লিপবুকটো বনাইছিলোঁ ভাইৰেল হৈছিলে অলপ ভিউচিউ আহিছিলে ৰবি শৰ্মাদাই লগ কৰিছিল মোক চিনেমাও দেখাইছিল আপোনালোকে পুৰণা ছাবস্ক্ৰাইবাৰখিনি গম পাবই আৰু যদি চোৱা নাই কোনেও তো আপোনালোকে চাব পাৰে ভিডিঅ' আপলোড হৈ আছে তো মই লিংকটো দিম বাৰু ডেছক্ৰিপশ্যনত তো দিছ ইজ দি এণ্টায়াৰ টেকনিকেল টীম যিখিনি ইয়াতে প্ৰেজেণ্ট আছে আজি কিছুমানে বেলেগ শ্বুটিঙতো ব্যস্ত হৈ আছে গতিকে তেওঁলোক আহিব পৰা নাই চ' আশা কৰোঁ আপোনালোকে সকলোৱে আমাক আশীৰ্বাদ কৰিব যাতে এই ছবিখন আমি ভালকৈ নিৰ্মাণ কৰিব পাৰোঁ ধন্যবাদ এনেকৈ সকলোবোৰ প্ৰগ্ৰেম শেষ হোৱাৰ পিছত শ্বুটিং আৰম্ভ কৰি দিলে ৰোল কেমেৰা ক্লাপ This is production Moksh. Shot number Moro. Take number 1. Action. As you do it, okay. Boy, take it. The wish ko na guru agad.
Just 35. Good one. 35. 8. গাইজ মুহূৰ্তত খতম হৈ গ'ল এতিয়া আমি ডিনাৰ বনাইছোঁ লাঞ্চ হৈ গ'ল আমি এতিয়া লাঞ্চ বনাইছোঁ তো এইফালে তলফালে লাঞ্চ আছে তো ঔষধ বাইক বাৰু ব'লা তুমি ভিতৰত লাঞ্চতে যাবা আমি খাই লৈ অলপ বাহিৰত ওলাই আহিলোঁ সকলোবোৰ বাহিৰত ফটো শ্বুট কৰি আছে কেনেকৈ গ'ল খাই কিনে আচ্ছা এছ ইউ তুমিও ৰখি আছা নেকি অঁ এখন পোষ্টাৰ মক্সৰ আজি উদ্বোধনী কৰিলে তো অলপ সময় থাকি কিনে গুচি যাম আৰু ৰবিদাহঁতক লগ কৰি কিনে খাই লৈ আহি বাহিৰত থিয় দি থাকোঁতে এছ ইউ ভিদাক লাগাল পালোঁ তেখেতক আপোনালোকে চিনিয়ে পায় ভাল ডাইৰেক্টৰ অসমৰ এজন ৰঘুপতি বিদুৰ বাই এইবোৰৰ ডাইৰেক্টৰ আছিল আৰু তেখেতৰ পৰা এটা বাইটো ল'লোঁ তো গাইজ ফাইনেলি লগ পাই গ'লোঁ এছ ইউ ভিদাক ভালে আছে একদম বঢ়িয়া আৰু নিপু ডেকা আৰ্ট এই ইউটিউব চেনেলটো তেওঁ নিজৰ আৰ্টৱৰ্কখিনি ডিছপ্লে কৰিবলৈ খুলিছে তেওঁৰ কামটোক আমি শ্ৰদ্ধা কৰিছোঁ আৰু তেখেতৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ থেংক ইউ থেংক ইউ অঁ মাই মাই গাইজ আজি মূৰত খতম হৈ গ'ল পাছফালে এখন পোষ্টাৰ ৰিলিজ কৰিলে তো এইফালে মানুহ নাই সীমান্ত আৰু দাদুৱে ফটো উঠি আছে এইটো এই দৌৰে নাই ব'লা তাৰপিছত আমি ৰখি আছিলোঁ শৰৎ সেক্সেনাজীৰ লগত পাৰ্চনেলকৈ ফটো উঠিবৰ কাৰণে তো তেখেতে কিবা খাই আছিল ভিতৰত ডিষ্টাৰ্ব দিব যোৱা নাই ভিতৰৰ ফালে বাহিৰতে ৰখি আছিলোঁ আৰু পিছত ফটো উঠিলোঁ এনেই কিবা সুধিম বুলি ভাবিছিলোঁ কিন্তু বহুতে ফটো উঠাত ব্যস্ত হৈ আছে আৰু ডিষ্টাৰ্ব পাব সেইকাৰণে নুসুধিলোঁ মানে ভিডিঅ' শ্বট এনেকৈ লৈ আহিছিলোঁ এটা তো আপোনালোকক দেখাম এইটো শ্বট তো ভালেই লাগিল লগ পাই কিনে তো ফাইনেলি ৰবিদাৰ পৰা এটা বাইট ল'লোঁ কাৰণ যোৱাবাৰ প্ৰথম লগ পাইছিলোঁ ন তো ইমান সাহস হোৱা নাছিল এটা কিবা কথা কোৱাৰ কাৰণে তো এতিয়া ফ্ৰেণ্ডলি টাইপ হৈ গ'ল ফ্ৰেণ্ডলি বুলি নকওঁ আৰু তথাপিও মানে বহুত ক্ল'জ হৈ গ'লোতো তো এতিয়া মানে ভইচটো নাই আৰু সুধিবৰ কাৰণে তো এটা লৈ ল'লোঁ বাইক ফাইনেলি ৰবিদাক লগ পাই গ'লোঁ ৰবিদা আছে ভাল একদম বঢ়িয়া ইয়াৰ নিপু ইমান ভাল আৰ্টিষ্ট এজন গতিকে নিপু ডেকা আৰ্ট বুলি তেওঁৰ যিটো চেনেল আছে চবেই চাওক তাৰপৰা শিকিবও পাব বহুত আৰু ল'ৰাটোক আশীৰ্বাদো কৰিব সেইটো ভাল কৰি দিয়া থেংক ইউ থেংক ইউ আমি জ্যোতি চিত্ৰবনৰ পৰা ওলাই আৰু পাৰ্কিঙৰ জেগাত আহি পালোঁ তো কেনে লাগিলা আহি কিনে চিনাকি কৰি দিয়া নাই দিয়া ভাল লাগছে চিনেমাখন চাব এক্সাইটেড আৰু শ্বুটিং ষ্টাৰ্ট হোৱা নাই 20 তাৰিখৰ পৰা ষ্টাৰ্ট 20 তাৰিখ নৱেম্বৰ আচ্ছা থেংক ইউ দাদু কেনে লাগিল আহি কিনে বঢ়িয়া লাগিল মানুহখিনিক লগ পালোঁ ভাল লাগিল ভালে আৰু এফালে সিমান্ত তোমাৰ কেনে এক্সপিৰিয়েঞ্চ আজি একদম ধুনীয়া সকলোকে লগ পালোঁ সেইগিলা বাদ দিয়া খানাটো কেনে আহিছে তুমি কয় এইটো খানা স্পেচিয়েলি এই মই খাবৰ কাৰণে লৈছোঁ মই খাবাই আহিছোঁ আৰু যদি ক'ৰবাত মুহূৰ্তত চহৰত থাকে মোক মাতি হ'ল মই খাবাই যাম নিশ্চয় নিশ্চয় দৈ মিঠাইটো আৰু খাই নেকি ভাল লাগছিল যাবা নেকি আৰু খাই পাৰি নহয় মাত দিছোঁ না যাব নোৱাৰা লাজ লাগব সৌ খা বুলি ক'ব যি কি সৌ খাই আৰু গল্লা খাবাকলৈ ফিৰি আহিছে আৰু আমি 11 তাৰিখৰ দিনটো এনেকৈ কটালোঁ আশা কৰোঁ ভিডিঅ'টো ভাল পালে আৰু মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে নিপু ডেকা 34 বুলি আছে এইটো লিখাই গৈছে আৰু আপোনালোকে জানে আমি ৱাল পেইণ্টিং কৰোঁ আৰু আমাৰ টীম এটা আছে তো টীমটোৰ নাম নাছিলে তো নতুনকৈ নাম এটা দি দিলোঁ আৰ্ট ফ্ৰম হাৰ্ট তো আপোনালোকক কণ্টেক্ট কৰিব পাৰে ফোন নাম্বাৰটো দিয়া আছে তো লগ পাম নেক্সট ভিডিঅ'ত বাই বাই